হাই মই সীমান্ত খাটনিয়াৰ আৰু আজি আপোনালোকে এই ভিডিঅ'টোত জানিবলৈ পাব ব্লেক হোলৰ যোনখন ফটো তোলোৱা হৈছে 10 এপ্ৰিলত সেই ফটোখনৰ বিষয় আৰু সেই ফটোখন কেনেদৰে তোলোৱা হৈছে আৰু সেই ব্লেক হোলটো ক'ত আছে আৰু কিমান দূৰত আছে তেনেহ'লে বলক এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাব এই যোন ব্লেক হোল আছে আপোনালোকে চাগে এই ফটোখন পাইছে ফেচবুকত, ঠিক আছে, বহুতে শ্বেয়াৰ কৰিছে এই ফটোখন। আজি আমি জানিবলৈ চেষ্টা কৰিম এই ফটোখনত কি আছে, ঠিক আছে। এই ফটোখনত যোনবিলাক আপুনি পাৰ্ট ইয়েলো দেখা পাইছে তাত ইন্টেন্সিটি অফ লাইট সবত চাই বেছি আছে। ইন্টেন্সিটি মানে এনাৰ্জি পাৰ ইউনিট এৰিয়া পাৰ ইউনিট টাইম। একটা জায়গাত এটা ইউনিট এৰিয়া 1 মিটাৰ স্কোয়াৰ এৰিয়াত কিমান লাইট হ'ব সেইটো হ'ল ইন্টেন্সিটি পাৰ ইউনিট টাইম ইন 1 সেকেন্ড। ওকে, তো এইটোত আপুনি চাব পাৰে যোনখিনি ইয়েলো বা হোৱাইট পাৰ্ট আছে তাত ইন্টেন্সিটি সবত চাই বেছি আছে আৰু এখনি হ'ল প্লাজমা আৰু ইয়াৰ মাজত যোনটো আছে এইটো হ'ল ব্লেক হোল। আৰু আপোনালোকে দেখা পাইছে যে ইয়াত ইয়েলো বা হোৱাইট বেছি কৰি আছে। এইটো কিয় আছে মানে ফটোখন এনেকুৱা কিয় হৈছে? এনেকুৱা হৈছে কাৰণ এইটো যোনটো পাৰ্ট এইটো পাৰ্টটো আমাৰ ফালে আছে আৰু এইটো ৰেড পাৰ্টটো দূৰত আছে। মানে বেসিক্যালি যোনটো এইটো এটা ৰিং যোনটো হৈছে প্লাজমাৰ পৰা। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে। এটা USB কেবল হয়। লেট আস এজিউম, আমি এজিউম কৰো যে এই যোনটো USB হয় এইটো এটা ৰিং, ঠিক আছে, ৰিং। ওকে, যেনেকুৱা আঙুঠি থাকে এইটো ৰিং আৰু এই ৰিংটো বনোৱা হৈছে প্লাজমাৰ দ্বাৰা, ঠিক আছে। সো আমি যদি ৰিংটো আপোনাক এনেকৈ দেখুৱাও আপুনি দেখা পাব যে এইটো পাৰ্ট আপোনাৰ দেখি আছে আৰু এইটো পাৰ্ট আপোনাৰ চেয়ে অলপমান দূৰত আছে আৰু সেইটো কাৰণতে এইটো পাৰ্ট যোনটো হয় এইটো পাৰ্টৰ ইন্টেন্সিটি বহুত বেছি আছে লাইট চাব, কাৰণ এইটো আপোনাৰ ওচৰত আছে আৰু এইটো আপোনাৰ চাই দূৰত আছে। আৰু যোনটো প্লাজমা ৰিং হয় এইটো এনেকৈ নাই, এনেকৈ আছে, ঠিক আছে। সেইকাৰণে আপুনি দেখা পাইছে এইটো পাৰ্টৰ ইন্টেন্সিটি বহুত বেছি আছে, চাব বহুত বেছি আছে। আৰু এই যোনটো ব্লেক হোল হয় এই ব্লেক হোলটো স্পট কৰা হৈছে M87 গেলাক্সি। যেনে আমাৰ গেলাক্সি হ'ল মিল্কি ৱে, এনে এটা গেলাক্সি আছে M87। ওকে, আৰু এই M87 গেলাক্সিটো মানে যোনখন ফটো তোলোৱা হৈছে ব্লেক হোলৰ তাত ইউজ কৰা হৈছে EHT ইভেন্ট হৰাইজন টেলিস্কোপ। ইভেন্ট হৰাইজন টেলিস্কোপ নামটোত লাগে যে এটা টেলিস্কোপ, বাট ইটস এ কম্বিনেশন অফ টেলিস্কোপ। ইয়াত বহুতটা টেলিস্কোপ মিলাই এখন ফটো তোলোৱা হৈছে আৰু এই বহুতটা টেলিস্কোপ আমাৰ পৃথিৱীৰ বেলেগ বেলেগ জায়গাত আছে। বহুতটা টেলিস্কোপ লাগাৰ কাৰণ হ'ল যে আমাৰ পৃথিৱীখন নিজৰ এক্সিছত 1600 কিলোমিটাৰ পাৰ আৱাৰত ঘূৰি আছে, স্পিন কৰি আছে এনেকৈ। সেইকাৰণে ইয়াৰ যোনটো টেলিস্কোপ আছে সি যেতিয়া ফটোখন টোটেলি উঠাব যায় এইটো জায়গা পাৰ হৈ যায় আৰু ব্লেক হোলটো এইটো টেলিস্কোপে দেখা নাপায়। তেতিয়া এইটো টেলিস্কোপ আহে আৰু এইটো টেলিস্কোপে আকৌ ফটোখন তোলাব চেষ্টা কৰে। হেনেদৰে গোটেইকেইটা টেলিস্কোপে এখন ফটো বনোৱা হৈছে। মানে যেনে আমি বহুতখন ফটো মিলাই এখন ফটো বনাও, HDR ফটো আপোনালোকে যেনে মোবাইলত তোলাই দুখন বেসিক্যালি ফটো তোলা হয় HDRত। তেনেদৰে ইয়াত বহুতটা টেলিস্কোপ মিলাই এখন ফটো তোলা হৈছে আৰু সেই ফটোখন আপুনি দেখা পাইছে এই ব্লেক হোলটো স্পট কৰা হৈছে। আৰু এই ফটোখন আপোনালোকে দেখা পায় টিভিত যে ব্লেক হোল বহুত মানে আৰু ডিটেইল হোৱা ফটো দেখা পায়, কিন্তু ইয়াত ইমান ডিটেইল একো নাই। এইটো জাস্ট ব্লাৰ ফটো হৈছে, যেনে আমি কেতিয়াবা তোলালে হয় ফটো, এইটো জাস্ট ব্লাৰ ফটো হৈছে। এইটো ব্লাৰ হোৱাৰ কাৰণ হ'ল যে এই ব্লেক হোলটো বহুত দূৰত আছে, সেইকাৰণে টেলিস্কোপে এই ব্লেক হোলটোত ফোকাস কৰিব পৰা নাই। আৰু চাব এই ব্লেক হোলটো আমাৰ যোনটো সূৰ্য হয় সানত চাই 6.5 বিলিয়ন টাইম গ্ৰেটাৰ। এটা সূৰ্য চাই 6 বিলিয়ন টাইম গ্ৰেটাৰ মাছ, মানে ওজন। সূৰ্য যিমান ওজন তাত চাই 6.5 বিলিয়ন বেছি ওজন হয় সেই ব্লেক হোলটোৰ। আপোনালোকে চাব পাৰে কিমান মেচিভ হয় এই ব্লেক হোলটো। আৰু
এই ব্ল্যাক হোলটো আমাৰ চাই কিমান দূৰত্বত আছে জানে 55 মিলিয়ন লাইট ইয়াৰ তো আপোনালোকক মই এতিয়া বুজাম আমাৰ সূৰ্যৰ পৰা আমাৰ পৃথিৱীত আহতে সানৰেজ ওকে সানৰেজ আমাৰ পৃথিৱীত আহতে 8 মিনিট লাগে হেনেকৈ লাইট ইয়াৰ হল যে এটা জায়গাৰ পৰা আন এটা জায়গালৈ লাইট যাওতে যদি 1 ঘন্টা লাগে হেতু ডিসটেন্স টু কোৱা হয় লাইট ইয়াৰ মানে ইয়াৰ পৰা যদি মই টৰ্চ এটা অন কৰো 1 বছৰ পাছত যিমান দূৰ যাই পাব হেতু ইমান ডিসটেন্স টু হল লাইট ইয়াৰ আৰু চাব পাৰে ইয়াত 55 মিলিয়ন লাইট ইয়াৰ্স you can't even imagine কিমান দূৰত আছে এই ব্ল্যাক হোলটো ওকে আৰু 1 লাইট ইয়াৰৰ যোনটো ভ্যালু হয় 365.25 days এটা আপোনালোকে জানে এইটো আপোনালোকে গুগলত পাই যাব ঠিক আছে আৰু এইটো যোনটো ব্ল্যাক হোল ঠিক আছে ইয়াৰ মাজত যোনকি ইয়াত অৰিজিনাল ব্ল্যাক হোল এইটোৱে হয় আৰু ইয়াত ইমানে বেছি গ্ৰেভিটেশনাল পুল আছে যে লাইট ও বেন্ড হৈ যায় ঠিক আছে আমাৰ পৃথিৱীত আপোনালোকে দেখা পায় যে যিকোনো মেটাৰ বা মাছ থকা বস্তু বা তললৈ টান খায় ডিউ টু দা গ্ৰেভিটেশনাল পুল বাট আমাৰ পৃথিৱীত আপোনালোকে দেখা নাপায় যে লাইট বেন্ড হৈ যায় যে আপুনি টৰ্চটো মাৰিছে আৰু তলত দেখি বেন্ড হৈ গৈছে ডিউ টু গ্ৰেভিটি এটো কেতিয়াও নহয় বাট ইন এ মেসিভ ব্ল্যাক হোল এটো হয় কাৰণ ব্ল্যাক হোলৰ যোনটো গ্ৰেভিটেশনাল ফোৰ্স এটো বহুত বেছি থাকে আৰু যিকোনো মাছক ব্ল্যাক হোলে নিজৰ ভিতৰে লৈ যাব পাৰে এটো এতিয়ালৈকে ওলা নাই যে ব্ল্যাক হোলৰ ভিতৰে যায় কি হয় আপোনালোকে নিশ্চয় চাইছে ইন্টাৰষ্টেলাৰ মুভি আৰু যদি চা নাই চাই লব এতিয়া আপোনালোকক বেছি মজা লাগিব এই মুভিখন এই মুভিখনত ব্ল্যাক হোল আৰু ওয়াৰ্ম হোলৰ কথাই আছে আৰু তাত টাইম ট্ৰেভেলৰ কথা আছে যেতিয়া এতিয়া যেহেতু এই ব্ল্যাক হোলটো স্পট হৈছে ইয়াৰ পাছত টাইম ট্ৰেভেলৰো ডিস্কভাৰী হ'ব লাগে মোৰ মতে ঠিক আছে আৰু এই ব্ল্যাক হোলটোৰ কথা যোনটো আমি এই 10 এপ্ৰিলত এইখন ফটো পাইছো 100 বছৰ আগত এলবাৰ্ট আইনষ্টাইনে কৈ গৈছিল যে ব্ল্যাক হোল আছে সাপ কিমান জ্ঞানী আছিল তেওঁ এই ভিডিওটোত আপোনালোকে দেখা পালে যে এই ফটোখন কেনেদৰে তুলুৱা হৈছে ব্ল্যাক হোল কি আৰু এই যোনটো ইয়েলো পাৰ্ট এটো এনে কিয় হৈছে আৰু এই প্লাজমা বিলাক কেনেদৰে আছে এনেদৰে আছে ঠিক আছে সো আপোনালোকে এই ফটোখনৰ কথা সব গম পালে যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিব আৰু ইফালে থাকা সাবস্ক্ৰাইব বাটনটো সাবস্ক্ৰাইব কৰি দিব see you in the next video